নমস্কাৰ, আপোনালোক সকলোকে মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'টোত নতুন শৈক্ষিক দিনপঞ্জীৰ ওপৰত আলোচনা কৰিম। আপোনালোকে প্ৰতি বছৰে নিজ নিজ বিদ্যালয়ত শৈক্ষিক দিনপঞ্জী লাভ কৰে। তেনে ক্ষেত্ৰত শৈক্ষিক দিনপঞ্জীৰ ওপৰত বিস্তাৰভাৱে আলোচনা কৰাৰ প্ৰয়োজন নাই। এইবাৰ নতুন শিক্ষানীতিৰ আধাৰত শৈক্ষিক দিনপঞ্জীত কিছু নতুন তথ্য সংযোজন কৰা হৈছে। আমি সেই প্ৰধান দিশবোৰৰ বিষয়ে ওপৰত আলোচনা কৰিম। আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। শিক্ষা বিভাগে প্ৰতি বছৰে শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগীকৈ সুন্দৰভাৱে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰি উলিয়ায়। শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰতি বছৰে দুখনকৈ শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰি উলিওৱা হয়। এখন হৈছে ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু এখন হৈছে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ। ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এইবাৰ যিখন প্ৰস্তুত কৰি উলিওৱা হৈছে, আগতে সেইখন প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আছিলে। এইবাৰ যিহেতু নতুন শিক্ষানীতিৰ আধাৰত ক শ্ৰেণীবিলাক নতুনকৈ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, সেইবাবে এইখন শৈক্ষিক দিনপঞ্জীত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰা হোৱাত আপুনি দেখা পাইছে। আৰম্ভণি পেজটো যিটো বেটুপাতটো অতি সুন্দৰকৈ বনোৱা হৈছে। আৰু আমি এতিয়া শৈক্ষিক দিনপঞ্জীখনৰ ভিতৰত প্ৰধান এনেকুৱা কি দিশবোৰ আছে সেইবিলাক দিশ আমি আলোচনা কৰিম। প্ৰধান দিশবোৰ এনেকুৱা, ইতিমধ্যে আপোনালোকে এইখন নতুন শৈক্ষিক দিনপঞ্জী ক শ্ৰেণীৰ পৰা লাভ কৰিব। এইটো মোৰ PDF ফাইল হয়। আমাৰ বিদ্যালয় খোলাৰ লগে লগে বিদ্যালয়সমূহত বিভাগৰ ফালৰ পৰা ইয়াৰে যিটো হাৰ্ড কপি কিতাপ আকাৰে আপোনালোক সকলোকে প্ৰদান কৰা হ'ব। আৰু আমাৰ বিদ্যালয়ৰ প্ৰথম কাৰ্যসূচী হৈছে প্ৰাতঃসভা। প্ৰাতঃসভাত প্ৰতিদিনে ৰাষ্ট্ৰীয় সংগীত আৰু ছুটিৰ সময়ত জাতীয় সংগীত গোৱাৰ ব্যৱস্থা কৰিবলৈ ইয়াত উল্লেখ আছে। আৰু ক শ্ৰেণীটো যিহেতু বিদ্যালয়বিলাক অন্তৰ্ভুক্ত কৰা হৈছে, ক শ্ৰেণীৰ কাৰণে কিছু সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। যিটো সময় ৰাতিপুৱা প্ৰাতঃসভাৰ পৰা আৰম্ভ কৰি 4 ঘণ্টা হয়। প্ৰাতঃসভাৰ কাৰণে 15 মিনিট দিয়া হৈছে। শৈক্ষিক বিষয়ৰ আদান প্ৰদানৰ বাবে দিয়া হৈছে 3 ঘণ্টা 15 মিনিট। বিৰতিৰ বাবে দিয়া হৈছে 30 মিনিট। আৰু বাকী অন্যান্য শ্ৰেণীবিলাকৰ ক্ষেত্ৰত আগৰ শৈক্ষিক দিনপঞ্জী থকাৰ দৰে একে সময়ে নিৰ্ধাৰণ কৰা হৈছে। আৰু ইয়াত বিশেষভাৱে উল্লেখ কৰিব লাগিব এইটো যে চাহ বাগান অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুযায়ী নিম্ন প্ৰাথমিকৰ বাবে ৰাতিপুৱা 7:30 পৰা 12:15 বজালৈ আৰু উচ্চ প্ৰাথমিকৰ বাবে ৰাতিপুৱা 7:30 বজাৰ পৰা 1 বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে। এইখিনি আছিলে মোৰ প্ৰধান উল্লেখনীয় বিষয়। তাৰ লগতে এইবাৰ যিহেতু আমাৰ নতুন শিক্ষানীতি আৰম্ভ হ'বলৈ গৈ আছে, নতুন শিক্ষানীতিৰ জৰিয়তে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ গোটেই ভাৰতবৰ্ষতে নিপুণ ভাৰত অভিযানটো সামৰি লোৱা হৈছে। আৰু আমাৰ অসমতে এই নিপুণ ভাৰত অভিযানটো নিপুণ অসম নামেৰে জনা যায়। নিপুণ অসম সম্পৰ্কে আপোনালোকে বিস্তাৰিতভাৱে জনাৰ বাবে মোৰ এই ইউটিউব চেনেলটোত থকা নিপুণ ভাৰত FLNৰ আকাশ এই ভিডিঅ'টো আপোনালোকে চাব পাৰে। নিপুণ অসমৰ ওপৰত বৰ বিশেষ আলোচনা কৰিবলগীয়া নাই, যিহেতু ইয়াৰ ওপৰত প্ৰশিক্ষণো আপোনালোকে লাভ কৰিছে। তো ইয়াতে এটা গুৰুত্বপূৰ্ণ দিশ উনুকিয়াব লাগিব, যিটো হৈছে 6 নম্বৰ পইণ্টত কৈছে যে 1ম শ্ৰেণীৰ পৰা 3য় শ্ৰেণীলৈকে প্ৰতিদিনে ভাষাৰ বাবে 90 মিনিট আৰু গণিতৰ বাবে 60 মিনিট দৈনন্দিন পাঠদানৰ পিৰিয়ড ৰখাৰ লগতে ইয়াৰ সঠিক ব্যৱহাৰ কৰা। সাধাৰণতে স্কুলৰ পৰ্যায়ত আমাৰ প্ৰতিদিনে যিকোনো এটা পিৰিয়ড 45 মিনিট ধাৰ্য কৰা হয়, কিন্তু ইয়াতে এইটো সময় 1ম শ্ৰেণীৰ পৰা 3য় শ্ৰেণীলৈকে বঢ়াই ভাষাৰ ক্ষেত্ৰত 90 মিনিট আৰু গণিতৰ ক্ষেত্ৰত 60 মিনিট কৰা হৈছে। নতুন শিক্ষানীতিৰ আধাৰত 3মহীয়া খেলভিত্তিক প্ৰগ্ৰাম এটা লোৱা হৈছে, যিটোৰ নাম হৈছে বিদ্যাপ্ৰৱেশ। বিদ্যাপ্ৰৱেশৰ জৰিয়তে 1ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। বিদ্যালয়ত 1ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই 3 মাহৰ কাৰণে কি ধৰণে পাঠ্যপুথি আগবঢ়াই নিব, তাৰ কাৰণে শিক্ষকক কিছু নিৰ্দেশাৱলী আৰু কাৰ্যকলাপ বিস্তাৰিতভাৱে আলোচনা কৰি পেলাই তেওঁলোকক 3 মাহৰ কাৰণে এখন আৰ্হি পত্ৰ দিয়া হ'ব, কিতাপ এখন দিয়া হ'ব। তাৰ জৰিয়তে তেওঁলোকে বিদ্যালয় পৰিৱেশত 1ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেদৰে কাৰ্যসূচীবিলাক চলাই নিব লাগিব। তো ইয়াতে কি কোৱা হৈছে, সকলো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে 1ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা 3মহীয়া খেল ভিত্তিক বিদ্যালয় প্ৰস্তুতিৰ মডিউল তৈয়াৰ কৰা হৈছে। এই মডিউলত বৰ্ণমালা, ধ্বনি, শব্দ, ৰং, আকৃতি আৰু সংখ্যাৰ বিষয়ে বুজাব পৰাকৈ বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ আৰু কৰ্মপুথি সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ তাত ক্ৰিয়াকলাপবিলাকৰ ওপৰতো বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। এই ক্ৰিয়াকলাপবোৰ সম্পন্ন কৰোঁতে সমনীয়া ল'ৰা-ছোৱালী আৰু পিতৃ-মাতৃৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদে NCERT দ্বাৰা প্ৰস্তুত কৰা এই মডিউলখন ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ SCERT অসমে অসমীয়াৰ লগতে আন 7টা মাধ্যমলৈ অনুবাদ অভিযোজন কৰিছে। বিদ্যাপ্ৰৱেশ প্ৰগ্ৰামটো আমাৰ শিক্ষকসকলৰ কাৰণে অতিকৈ নতুন হ'ব। তেনে ক্ষেত্ৰত তেওঁলোকে যাতে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে, তাৰ বাবে SCERT ফালৰ পৰা দিয়া গাইডলাইনখন তেওঁলোকে যথেষ্টভাৱে নিজকে
অধ্যয়ন কৰি পেলাই নিজকে প্ৰস্তুত কৰি তুলিব আৰু তাত সমস্তভাৱে গোটেইখিনি প্ৰতিদিনৰ কাৰ্যসূচী বিতংকৈ আলোচনা কৰা হৈছে। বহনক্ষম বিকাশৰ লক্ষ্য। বহনক্ষম বিকাশৰ লক্ষ্যটো হৈছে ৰাষ্ট্ৰসংঘই 2030 চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ দেশসমূহৰ উন্নয়নৰ বাবে 17টা বিশেষ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইবোৰক বহনক্ষম বিকাশৰ লক্ষ্য বুলি কোৱা হয়, যাৰ ইংৰাজীত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, অৰ্থাৎ ৰাষ্ট্ৰসংঘই নিৰ্ধাৰিত কৰা 17টা বিশেষ লক্ষ্যই হৈছে বহনক্ষম বিকাশৰ লক্ষ্য। ইয়াৰ যিটো চতুৰ্থ লক্ষ্য হৈছে সেইটো হৈছে সকলো শিশুৰ বাবে গুণসম্পন্ন শিক্ষা নিশ্চিত কৰা। বিদ্যাসম্পন্ন শিক্ষা নিশ্চিত কৰাৰ বাবে ইয়াৰ লক্ষ্যত উপনীত হ'বলৈ তলত 6টা প্ৰধান দিশ সামৰি লোৱা হৈছে, যিটো হৈছে 1 নম্বৰ বহনক্ষম বিকাশ, মানৱ অধিকাৰ, শান্তি আৰু অহিংসা, বিশ্ব নাগৰিকত্ব, লিংগ আৰু বৈচিত্ৰতা। শিশুৰ বাবে গুণসম্পন্ন শিক্ষা নিশ্চিত কৰাৰ বাবে এই গোটেইকেইটা দিশক সামৰি লৈ পেলাই ইয়াৰ ওপৰত কাৰ্যৱলী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বহনক্ষম বিকাশৰ লক্ষ্যৰ পিছত আছে বিদ্যাঞ্জলি 2.0। ইতিমধ্যে আপোনালোকে যোৱা গুণোৎসৱত বিদ্যাঞ্জলি কৰিছে, ইয়াৰ সম্পৰ্কে আপোনালোকে সকলোৱে অৱগত। তাৰপিছত আছে বিদ্যালয় তত্ত্বাৱধান কাৰ্যক্ৰম, স্কুল মেণ্টৰিং প্ৰগ্ৰেম। এইটোও আপোনালোকে বিদ্যালয় পৰিৱেশত নিজ নিজ বিদ্যালয়ত কৰিছে। তো ইয়াৰ পিছৰ যিটো পৰ্যায় আছে বিদ্যালয় আংশীদাৰিত্ব কাৰ্যসূচী। বিদ্যালয় আংশীদাৰিত্ব কাৰ্যসূচী স্কুল ট্ৰেইনিং প্ৰগ্ৰেম, যিটো ওচৰৰ বিদ্যালয় এখনৰ লগত আন এখন স্কুল সংযোগ কৰি পেলাই বিভিন্ন ধৰণৰ কাৰ্যকলাপ স্কলাষ্টিক আৰু স্কলাষ্টিক দিশত কাম কৰা হয়। এইটো আপোনালোকে ইয়াৰ বিষয়ে সম্পৰ্কে অৱগত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 NEP 20 উল্লেখনীয় পৰামৰ্শ, এইটো আপোনালোকে ইতিমধ্যে FLN ট্ৰেইনিঙৰ জৰিয়তে আপোনালোকে সমাপ্ত কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত সম্যক তথ্য আহৰণ কৰাৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো চাব পাৰে। বৰ্তমান বিদ্যালয় পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰাৰ কাৰণে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন প্ৰক্ৰিয়া অৱলম্বন কৰা হয়। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত। অবিৰত আৰু সামগ্ৰিক মূল্যায়নটো হৈছে ল'ৰা ছোৱালীৰ প্ৰতিটো শ্ৰেণীৰ পিৰিয়ডত, প্ৰতিটো দিনত, প্ৰতিটো সপ্তাহত, প্ৰতিটো মাহত যিটো আমি মূল্যায়ন কৰোঁ, সেই মূল্যায়নটো হৈছে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন। অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ জৰিয়তে স্কলাষ্টিক আৰু স্কলাষ্টিক দুয়োটা দিশতে ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হয়। বৰ্তমান সময় হৈছে টেকন'লজিৰ সময়। তেনে ক্ষেত্ৰত শিক্ষক আৰু শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক টেকন'লজিৰ লগত জড়িত কৰাৰ কাৰণে আমাৰ বৰ্তমান শৈক্ষিক দিনপঞ্জীখনত বিশেষভাৱে কিছু নতুন দিশ সংযোগ কৰা হৈছে। তাৰ ভিতৰত প্ৰথমতে হৈছে সবলীকৃত পাঠ্যপুথি, যিটো আমি ইতিমধ্যে পাঠ্যপুথিবিলাকত দেখা পাওঁ যে পাঠটোৰ ছাইডত ওপৰৰ ফালে এটা QR কোড দিয়া হয়। শিক্ষকজনে QR কোডটো স্কেন কৰি পেলাই সেই পাঠটোৰ বিষয়ে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে ডিজিটেল সমলসমূহ ইণ্টাৰনেটৰ জৰিয়তে চাব পাৰিব। তাৰোপৰি দীক্ষা এপ ইতিমধ্যে আমি সকলোৱে ব্যৱহাৰ কৰি আছোঁ। দীক্ষা এপৰ জৰিয়তে আপুনি যিকোনো পাঠৰ ওপৰত যদি ভিডিঅ' চাব বিচাৰে বা ইণ্টাৰনেটত যদি আপুনি তাৰ পৰা সমল আহৰণ কৰিব বিচাৰে, তেনেহ'লে তাক ব্যৱহাৰ কৰিব পাৰে। নতুন শিক্ষানীতিৰ জৰিয়তে এটা স্বয়ংপ্ৰভা ভাৰত চৰকাৰৰ PME বিদ্যা পৰ্টেল হয়। এক শ্ৰেণী এক চেনেল কাৰ্যসূচীৰ আধাৰত অসম চৰকাৰে 2020 চনৰ 24 মে'ৰ পৰা স্বয়ংপ্ৰভা ETVৰ জৰিয়তে অসমীয়া মাধ্যমত প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ ভিডিঅ' পাঠদানৰ ব্যৱস্থা কৰিছে। এইটো এটা চেনেল হয় যাৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা প্ৰাথমিক পৰ্যায়ৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ অসমীয়া ভাষাত পাঠদান কৰা হ'ব। জ্ঞান বৃক্ষ হৈছে ACC আৰু GTPL নামৰ দুটা কেবল চেনেলৰ যোগেদি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা লাইভ পাঠদান সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। এই পাঠসমূহ জিঅ' টিভিৰ যোগেদিও সম্প্ৰচাৰ কৰা হৈছে। শেহতীয়াকৈ জ্ঞান বৃক্ষৰ শ্ৰেণীসমূহ ইউটিউব বা ফেচবুকৰ যোগেদি লাইভ সম্প্ৰচাৰৰ দিহা কৰা হৈছে। তাৰপিছত আছে বিশ্ববিদ্যা অসম ইউটিউব চেনেল। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইউটিউবৰ চেনেল আৰম্ভ কৰা হৈছে। ইয়াত বিজ্ঞান, গণিত, ইংৰাজী, ব্যাকৰণ, শব্দ সম্ভাৰ আদিৰ এই সমলসমূহ ৰখা হৈছে। ছাত্ৰ ছাত্ৰীসকলে সহজতে এইবোৰ চাব পাৰে বা ডাউনলোড কৰি ল'ব পাৰে। তদুপৰি সময়ে সময়ে ৰেডিঅ' আৰু দূৰদৰ্শন যোগে দৃশ্য শ্ৰাব্য পাঠৰ সম্প্ৰচাৰৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। বিদ্যালয় পৰিৱেশত যাতে গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পিছ পৰি নাথাকে, তেনে ক্ষেত্ৰত এই বিশেষভাৱে টেকন'লজিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যালয়ত আপোনালোকে ইতিমধ্যে ইয়থ আৰু ইক' ক্লাবৰ যোৱা গুণোৎসৱত কাম কৰিছে। তো ইয়াৰ ওপৰত বৰ বিশেষ আলোচনা কৰিবলগীয়া নাই। তো ICT ব্যৱহাৰ কৰি আপোনালোকে শ্ৰেণীকোঠাৰ পাঠদানৰ সময়ত নিজৰ ICT ব্যৱহাৰ কৰি পেলাই আমি ক্লাছৰুমসমূহ অতি সুন্দৰ কৰিব পাৰোঁ। শৈক্ষিক দিনপঞ্জীত এপ্ৰিল মাহটোত যিবিলাক কাৰ্যসূচী আছে প্ৰতিটো শ্ৰেণীৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে
এপ্ৰিল মাহৰ পিছত ঠিক একেদৰে মে' মাহতো যিবিলাক কাৰ্যসূচী আছে কাৰ্যসূচীবিলাক প্ৰতিটো শ্ৰেণীৰ পৰা ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ধাৰ্য কৰা হৈছে। জুন মাহৰ ক্ষেত্ৰত বিশেষ মন কৰিবলগীয়া কথাটো হৈছে যে জুন মাহত আমাৰ প্ৰথম মূল্যায়ন আৰম্ভ হ'ব, যিটো নিৰ্ধাৰণ কৰা হৈছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত। জুন মাহৰ পিছত জুলাই মাহত গ্ৰীষ্ম বন্ধ। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত এই সম্পৰ্কে। গ্ৰীষ্ম বন্ধত ছাত্ৰ ছাত্ৰীসকলক আপুনি ঘৰত গৃহ কাৰ্য হিচাপে কেনেকুৱা কাৰ্যকলাপ দিব, তাত খেলভিত্তিক কাৰ্যকলাপবিলাকৰ ওপৰতো ইয়াতে কিছু আভাস দিয়া হৈছে। আগষ্ট মাহতো ঠিক একেদৰেই গোটেই কাৰ্যসূচীখনত প্ৰতিটো শ্ৰেণী অনুসৰি কাৰ্যকলাপবিলাক বিৱৰণভাৱে ইয়াতে প্ৰকাশ কৰা হৈছে, বিৱৰণ কৰি দিয়া হৈছে। এটা কথা মন কৰিব, ছেপ্টেম্বৰ মাহত আমাক ইয়াতে দ্বিতীয় মূল্যায়ন দিয়া হৈছে। দ্বিতীয় মূল্যায়নৰ কিন্তু নামটো মান নিৰূপণ দিন হিচাপে দিয়া নাই, এইটো দিয়া হৈছে সামগ্ৰিক মান নিৰূপণ দিন। সামগ্ৰিক মান নিৰূপণ দিন মানে আপুনি গোটেই ছাত্ৰ ছাত্ৰীখিনিক স্কলাষ্টিক আৰু স্কলাষ্টিক দুয়োটা দিশতে আপোনাৰ তেওঁলোকক মান নিৰূপণ কৰিব লাগিব। ছেপ্টেম্বৰ মাহৰ পিছত অক্টোবৰ মাহতো ঠিক একেদৰে দিন কাৰ্যসূচীবিলাক দিয়া হৈছে আৰু প্ৰতিটো শ্ৰেণীৰ কাৰণে কাৰ্যসূচীবিলাক বিৱৰণ কৰা হৈছে। নৱেম্বৰ মাহত 28 তাৰিখৰ পৰা দ্বিতীয় মূল্যায়ন আৰম্ভ কৰা হৈছে, যিটো ইয়াত লিখা আছে 28 তাৰিখৰ পৰা মান নিৰূপণ দিন। ডিচেম্বৰ মাহলৈকে তৃতীয় মূল্যায়ন চলি থাকিব। ডিচেম্বৰ মাহৰ পিছত জানুৱাৰী মাহতো সেই একেদৰেই কাৰ্যসূচীবিলাক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো শ্ৰেণী ৱাইজ কাৰ্যসূচীবিলাক বিৱৰণ দিয়া হৈছে। ফেব্ৰুৱাৰী মাহত আপোনাৰ চতুৰ্থ মূল্যায়ন অৰ্থাৎ বছৰেকীয়া বা শেষৰ যিটো গোট মূল্যায়ন সেইটো আৰম্ভ হ'ব 20 তাৰিখৰ পৰা। 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত 29 তাৰিখৰ ভিতৰত চতুৰ্থ মূল্যায়নটো শেষ হ'ব। মাৰ্চ মাহত বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান প্ৰস্তুতিৰ কাৰণে দিন ধাৰ্য কৰা হৈছে। লগতে শিক্ষকসকলে নিজকে আগন্তুক শিক্ষাবৰ্ষৰ শৈক্ষিক পৰিকল্পনা, নামভৰ্তি, পাঠ্যপুথি বিতৰণৰ আদি সমস্ত কামৰ বাবে মাৰ্চ মাহটোত ইয়াতে উল্লেখ কৰা হৈছে। এনেদৰে আমাৰ এই গোটেই বছৰটোক বিৱৰি পেলাই আমাৰ যিখন নতুন শৈক্ষিক দিনপঞ্জী এইখন প্ৰস্তুত কৰি উলিয়াইছে আৰু সকলোফালে কিছু প্ৰয়োজনীয় দিশ আছে যিবিলাক আপোনালোকে পিছলৈকে চাব পাৰিব। এনেদৰে আগন্তুক সময়তো আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ এই চেনেলটো এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।